Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম এপ্টিটিউড এণ্ড জেনাৰেল মেথছৰ কিছু কোৱেশ্চন। সো আমাৰ জিকে ভিডিঅ' আগবৰত আপোনালোকে জনাইছে স্যাৰ মেথছৰ এমসিকিউ কৰাই দিব লাগে। সো মেথছৰ অসুবিধা হৈ আছে স্যাৰ অলপ মেথছ বুজাই দিব লাগে। সো গতিকে আপোনালোকৰ কমেন্ট চাই আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে মেথছৰ এমসিকিউ আগবঢ়াইছো। ইয়াতে আমি 10টা মোস্ট এক্সপেক্টেড এপ্টিটিউড বা জেনাৰেল মেথছৰ কোৱেশ্চন আমি লম। ইয়াতে 10টা গণিতৰ কোৱেশ্চন থাকিব। এটো আমাৰ পাৰ্ট 1 ভিডিঅ। সো এটা এটাকে আপোনালোকে গোটেই ভিডিঅ কেইটা পাই যাব। সো গতিকে আমাৰ নেক্সট ভিডিঅসমূহ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। আৰু যদি আপুনি ইতিমধ্যে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ। আমাৰ ভিডিঅসমূহ এমসিকিউ ভিডিঅসমূহ প্ৰেক্টিস এমসিকিউ প্লেলিষ্টত পাব আৰু আমাৰ ডেসক্ৰিপটিভ ভিডিঅসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বুলি এটা প্লেলিষ্ট আছে তাতে আপোনালোকে পাই যাব। আৰু আপোনালোকে যদি আমাৰ ক্লাছৰ পিডিএফ বিচাৰিছে এমসিকিউৰ পিডিএফ বিচাৰিছে বা ক্লাছৰ পিডিএফ বিচাৰিছে তেন্তে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰি ল'ব। ক্লাছফিক্স একাডেমি বুলি টেলিগ্ৰাম চেনেল আছে এটা। তো আপোনালোকে টেলিগ্ৰামত গৈ ক্লাছফিক্স একাডেমি সাৰ্চ কৰিলে আমাৰ চেনেল পাই যাব। তাতে আপোনালোকে জয়েন হৈ ল'ব। ঠিক আছে। সো গতিকে আমি 10টা কোৱেশ্চন আগবঢ়াইছো আপোনালোকৰ বাবে। সো ভেৰি ইম্পৰ্টেন্ট হয় কোৱেশ্চন কেইটা আপোনালোকৰ বাবে। সো গতিকে আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে মিলাই যাব যে কেইটা আনসাৰ আপোনালোকে নিজে কৰিব পাৰিলে। ঠিক আছে। ওকে। সো আমি এক নম্বৰ কোৱেশ্চনৰ ফালে আগবাঢ়িছো। এক নম্বৰ কোৱেশ্চন ইয়াতে ধুনিয়াকে দিয়া আছে if x is an odd integer, ঠিক আছে, x is an odd integer then which of the following is true? তো ইয়াতে কৈছে x হৈছে এটা অযুগ্ম সংখ্যা। ঠিক আছে, অযুগ্ম সংখ্যা আপোনালোকে জানে অযুগ্ম সংখ্যা কি হয়। সাপোজ 1 3 5 7 ডট ডট এনেকৈ এইবিলাক অযুগ্ম সংখ্যা হ'ব। সো x যদি অযুগ্ম সংখ্যা হয় তেনেহলে এই চাৰিটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট হয়। সো এটো খুদিছে। তো ইয়াৰে অপশন বি কাৰেক্ট আনসাৰ হ'ব। অপশন বি কাৰেক্ট আনসাৰ হ'ব। সো আপোনালোকে ইয়াতে x ৰ মান আপোনালোকে 3 বুলি ধৰি লওক। ঠিক আছে। সো 3 5 7 যিকোনো ধৰিব পাৰে। সো 3 স্কয়াৰ প্লাস 2 কৰিলে অড হ'ব লাগে, হয় না নাই। তো গতিকে চাওক এতিয়া কিমান আছে বাৰু 5 আছে আৰু 3 স্কয়াৰ কৰিলে 9 প্লাস 2। ঠিক আছে। এতিয়া 45 প্লাস 2 which is equal to 47, হয় না নাই। 47 আমাৰ কি অড নম্বৰ অযুগ্ম সংখ্যা হয়। 7 আছে শেষত 7 থাকিলে কি হয় আমাৰ অযুগ্ম সংখ্যা হয়। তো গতিকে 47 অযুগ্ম হ'ব। তো গতিকে অপশন বি ইজ দা কারেক্ট আনসার। ধুনিয়াকে বুজিব পাৰিলে ভেরি ইম্পর্টেন্ট হয়। এই ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব, হয় না। তো এই ধৰণৰ প্ৰশ্ন ধুনিয়াকে প্ৰেক্টিস কৰিব। কাৰণ কি ক্লাস 10th লেভেলৰ মেথছৰ কথা কৈছে, 10th লেভেলৰ মেথছ এপ্টিটিউডৰ কথা কৈছে। সো এই মেথছ বিলাক কিন্তু 10th লেভেলৰ হৈ যায়। সো গতিকে এই মেথছ বিলাক আপোনালোকে ধুনিয়াকে প্ৰেক্টিস কৰিব। ওকে, এতিয়া আমি 2 নম্বৰ কোৱেশ্চন লৈছো। 2 নম্বৰ কোৱেশ্চন কি কৈছে if a and b are two numbers such that a into b, a b মানে a into b is equal to 0, ঠিক আছে। সো গতিকে ইয়াতে a আৰু b দুটা নাম্বাৰ কৈছে, a আৰু b পূৰণ কৰিলে শূন্য হয় তেন্তে কোনটো স্টেটমেন্ট কারেক্ট। এটো স্টেটমেন্ট বেস কোৱেশ্চন হয় এইবিলাক। সো এই স্টেটমেন্ট বেস কোৱেশ্চন কিন্তু আজিকালি মেথছত বহুত আহে, হয় না। তো গতিকে এক স্টেটমেন্ট বেস কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিব লাগিব। সো এই কোৱেশ্চনৰ কারেক্ট আনসার কি হ'ব। চাওক a যদি 0 হয় আৰু b যদি 0 হয় তেতিয়া হ'ব পাৰে a আৰু b বুলি কৈছে a and b 0 হলে হ'ব পাৰে। ঠিক আছে। বা এতিয়া এইটো হ'ব পাৰে a 0 হলে বা b 1 হলে হ'ব পাৰে, d কৈছে কি a 1 হলে হ'ব পাৰে b 0 হলে হ'ব পাৰে। কিন্তু আমাৰ এটা কথা মনত ৰাখিব লাগিব যে আমাৰ কিন্তু এটা সংখ্যাৰ সৈতে 5ৰ সৈতে আমি শূন্য পূৰণ কৰিছো তেন্তে আমি কি পাম 5ৰ সৈতে শূন্য পূৰণ কৰিলে ডেফিনেটলি শূন্য পাম। তাৰপিছত শূন্যৰ সৈতে 5 পূৰণ কৰিলে আমি শূন্য পাম। তো গতিকে ইয়াতে অপশন বি টো কারেক্ট হ'ব। কাৰণ কি কৈছে a বা এটা সংখ্যা শূন্য হলেও শূন্য হ'ব পূৰণফল, বা b শূন্য হলেও হ'ব, বা দুটাই যদি হেৰি হয় শূন্য হয় তেতিয়াও হ'ব। তো গতিকে অপশন বি টো এপ্ৰোপ্ৰিয়েট। ঠিক আছে। ইয়াতে এ বি সি তিনিটা কোৱেশ্চনে আমাৰ হেৰি হয় আনসার আহিব তিনিটা কোৱেশ্চনৰে। কিন্তু মোস্ট এপ্ৰোপ্ৰিয়েট যদি চাই তেন্তে কিন্তু অপশন বি টো আমাৰ টিক কৰিব লাগিব। ঠিক আছে। অপশন বি ইজ দা কারেক্ট আনসার। ওকে, এতিয়া আমি 3 নম্বৰ কোৱেশ্চনৰ ফালে আগবাঢ়িছো। চাওক ইয়াতে কি কৈছে the smallest value of natural number n, ঠিক আছে, natural number n বুলি কৈছে যিকোনো সংখ্যা হ'ব পাৰে n for which 2n plus 1 is not a prime number, অৰ্থাৎ n ৰ সংখ্যা কিমান হলে 2n plus 1 কৰিলে প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা নহব। ঠিক আছে। আপোনালোকে জানে মৌলিক সংখ্যা কি হয় 2 3 5 7 এইবোৰ হৈছে মৌলিক সংখ্যা। তাৰ পিছত 11 13 এইবিলাক হৈছে মৌলিক সংখ্যা। ঠিক আছে। সো গতিকে ইয়াতে n ৰ ইকুৱেশনত কোনটো ভ্যালু বহালে আমাৰ কি হ'ব মৌলিক সংখ্যা নহব। ঠিক আছে। is not বুলি কৈছে নহব। সো গতিকে আপোনালোকে যদি ইয়াতে 3 বহাই দিয়ে তেন্তে কিন্তু চাওক 3 2 গুণ 6 আৰু একে 7 আহিছে। সো গতিকে এইটো নহব। সো বি অপশনটো যদি বহাই দিয়ে তেন্তে আমি চাও কি হয়। বি অপশন বহালে
2 into 4 plus 1 is equal to কৰিলে আমাৰ কিমান 8 আহিব আৰু 8 যোগ 1 কৰিলে আমাৰ কিমান আহিব 9 সো 9 আমাৰ মৌলিক সংখ্যা নহয় সো গতিকে অপচন বি ইজ দা কারেক্ট आंसर হ'ব ঠিক আছে অপচন বি ইজ দা কারেক্ট आंसर হে একেদৰে 5 টো বহাই চাব 5 বহালে নহব 5 2 গুণ 10 আৰু 1 11 11 আমাৰ মৌলিক সংখ্যা হয় তাৰ পিছত 6 বহাই চাব আপুনি 6 বহালে 6 2 গুণ 12 12 আৰু 1 যোগ কৰিলে 13 হ'ব 13 আমাৰ মৌলিক সংখ্যা হয় তো গতিকে আমাৰ অপচন বি ইজ দা কারেক্ট आंसर ওকে very good এতিয়া আমি নেক্সট আমি 6 নম্বৰ কোৱেশ্চন লৈছো if you subtract -1 from +1 what will be the result এই ধৰণৰ কোৱেশ্চন আহিব কিন্তু গ্ৰেড 4 লেভেলত ঠিক আছে গ্ৰেড 4 লেভেলত আহিব পাৰে বা কেতিয়াবা গ্ৰেড 3 লেভেলত খুদি দিব ঠিক আছে সো গতিকে +1 ৰ পৰা আমি যদি -1 সাবট্ৰাক্ট কৰো তেন্তে কি হ'ব ভ্যালু তো গতিকে ইয়াতে +1 ৰ পৰা -1 সাবট্ৰাক্ট কৰাৰ কথা কোৱাৰ লগে লগে ইয়াতে আমাৰ মাইনাস চিহ্ন বহিব সো গতিকে +1 আছে আৰু এই মাইনাস আৰু মাইনাসে পূৰণ কৰিলে প্লাস হ'ব সো গতিকে প্লাসৰ 2 হৈ যাব তো গতিকে 2 ইজ দা কারেক্ট आंसर অপশন ডি ইজ দা কারেক্ট आंसर বুজি পাইছা আমাৰ ক্লাস বুজি পাইছা মই যিদৰে বুজাইছো সো যদি বুজি পাইছা ডেফিনেটলি এটা লাইক কৰিব আৰু আমাৰ ভিডিও শেয়াৰ কৰিব আৰু আমাৰ আগন্তুক ভিডিও পাবলৈ কিন্তু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব বেল আইকন প্ৰেছ নকৰিলে কিন্তু আপোনালোকে নটিফিকেশন নাপায় আমি ম্যাক্সিমাম ষ্টুডেন্টৰ কোৱেশ্চন চাইছো তেওঁলোকে কমেন্ট কৰি থাকে স্যাৰ নটিফিকেশন অহা নাই সো বেল আইকন প্ৰেছ কৰি নটিফিকেশন আহিব ঠিক আছে আৰু আমাৰ সাবস্ক্ৰিপশন কোৰ্স চলি আছে সাবস্ক্ৰিপশন কোৰ্স 999 ত হয় হেতু ডেসক্ৰিপশনত মই কন্টাক্ট নম্বৰ দি ৰাখিম সো আপোনালোকে যদি সাবস্ক্ৰিপশন কোৰ্স জয়েন হ'ব খুজিছে 999 ত কমপ্লিট সাবস্ক্ৰিপশন কোৰ্স পাব অলৰেডি 450 প্লাস ষ্টুডেন্ট জয়েন হৈ আছে সো গতিকে আপোনালোকে যদি সাবস্ক্ৰিপশন বিচাৰে এক্সট্ৰা ক্লাস বিচাৰে এক্সট্ৰা গাইডেন্স বিচাৰে তেন্তে ডেফিনেটলি আমাৰ সাবস্ক্ৰিপশন কোৰ্স জয়েন কৰিব পাৰে ওকে এতিয়া আমি 5 নম্বৰ কোৱেশ্চন লৈছো the remainder obtained when any prime number greater than 6 অর্থাৎ 6 কৈ ডাঙৰ যদি কোনো মৌলিক সংখ্যা লোৱা হয় আৰু কি কৰা হয় ডিভাইডেড বাই 6 আৰু 6 ৰে ভাগ কৰা হয় তেন্তে আমাৰ ভাগশেষ কিমান থাকিব চাও 6 ৰ পৰা ডাঙৰ মৌলিক সংখ্যা বুলি ক'লে আমাৰ কিমান আহিব 7 আহিব তাৰ পিছত আমাৰ কিমান আহিব 11 আহিব তাৰ পিছত কিমান আহিব আমাৰ 13 আহিব হয় নাই সো গতিকে এই 6 ৰ পৰা ডাঙৰ মৌলিক সংখ্যা বিলাকক যদি আমি 6 ৰে ভাগ কৰি দিও কিমান থাকিব ইয়াতে 7ক যদি আমি 6 ৰে ভাগ কৰি দিও 1 হ'ব ঠিক আছে এতিয়া 11ক যদি আমি 6 ৰে ভাগ কৰি দিও কিমান হ'ব ভাগশেষ এটো 6 1 গুণ 6 1 থাকিব এটা 6 1 গুণ 6 ইয়াতে 5 থাকিব আকৌ একেদৰে 13ক যদি আমি সাপোজ ইয়াতে 13ক আমি যদি 6 ৰে ভাগ কৰি দিও 6 2 গুণ 12 আকৌ 1 তো সাপোজ আপোনালোকে কি পাইছে ইয়াতে ভাগশেষ 1 পাইছে 5 পাইছে আকৌ 1 পাইছে সো এনেকে 1 5 1 এনেকে থাকিব সো গতিকে ইয়াতে চাওক আইদাৰ 1 আৰু 2 বুলি কৈছে সো এটো নহব আইদাৰ 1 আৰু 3 এটো নহব আইদাৰ 1 আৰু 5 চাওক আমি 1 ও পাইছো আৰু 5 ও পাইছো সো গতিকে অপশন সি ইজ দা কারেক্ট आंसर সো দিস आंसर ইজ কারেক্ট ওকে বুজি পাইছে ধুনিয়াকে থ্যাংক ইউ সো মাচ আপোনালোকে আমাৰ ক্লাস জয়েন কৰাৰ বাবে ওকে এতিয়া আমি কন্টিনিউ চাই যাব ভিডিওটো আপোনালোকে আমি বাকি কোৱেশ্চন বিলাকো কৰি মানে কৰাম সো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে এটা কোৱেশ্চন মিছ নকৰিব 10টা কোৱেশ্চনত 10টা কোৱেশ্চন ইম্পৰ্টেন্ট কিন্তু আপোনালোকৰ বাবে সো ইয়াতে কোৱেশ্চন খুদিছে চাও how many prime numbers yet how many hobo sorry how many prime numbers between 1 to 100 অর্থাৎ 1 পৰা 1 লৈকে কেইটা prime number আছে সো 1 পৰা 1 লৈকে prime number কেইটা আছে 1 পৰা 1 লৈকে মৌলিক সংখ্যা আছে 25 টা ঠিক আছে মনত ৰাখিব 25 টা অপশন এ ইজ দা কারেক্ট आंसर এটা কেতিয়াবা যদি পৰীক্ষাত খুদি দিয়ে যে 1 পৰা 50 লৈকে মৌলিক সংখ্যা কেইটা আছে 1 পৰা 50 লৈকে মৌলিক সংখ্যা আছে কিন্তু 15 টা আপোনাৰ একো ক্যালকুলেট কৰিব নালাগে আৰু জাস্ট মনত ৰাখিব যে 1 পৰা 50 লৈকে মৌলিক সংখ্যা আছে কেইটা 15 টা আৰু 1 পৰা 25 লৈকে মৌলিক সংখ্যা কেইটা আছে আমাৰ 25 টা ঠিক আছে ক্লিয়াৰ ভেৰি গুড সো এতিয়া আমি 7 নম্বৰ কোৱেশ্চন লৈছো 7 নম্বৰ কোৱেশ্চন কি কৈছে what least value must be given to n so that the number 6135 n2 becomes divisible by 9 অর্থাৎ n এর ভ্যালু কিমান হলে এই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব ঠিক আছে এই সংখ্যাটো 9 ৰে হৰণ যাব n এর ভ্যালু কিমান হলে সো গতিকে আমি 9 ৰে বিভাজ্য যোৱাৰ সূত্ৰটো কি পাইছো যে সংখ্যা কিটা যোগ কৰি চাব লাগে সো গতিকে আমি যোগ কৰি চাম 6 যোগ 1 7 যোগ 3 যোগ 5 যোগ n যোগ 2 তো গতিকে এইকেইটা যোগ কৰি যাব 6 আৰু 1 হয় 7 7 আৰু 3 কিমান হয় 7 আৰু 3 হ'ব আমাৰ 10 আৰু 10 আৰু 5 হ'ব আমাৰ 15 15 আৰু n হ'ব আমাৰ কিমান 15 n আৰু এফালে 2 থাকিব সো গতিকে 15 আৰু 2 কিমান হৈছে আমাৰ 17 হ'ব 17 প্লাস n তেনে হলে আমি কি জানো যে 9 এর গুণিতক হ'ব লাগিব 9 2 গুণ কিমান 18 হয় 18 9 এর গুণিতক ইয়াতে কিমান আছে চাও ইয়াতে আছে আমাৰ n n এর ঠাইত কিমান বহালে 18 হ'ব n এর ঠাইত ডেফিনেটলি 1 বহালে 18 হ'ব সো গতিকে অপশন এ ইজ দা কারেক্ট आंसर 1 হ'ব আমাৰ ন্যূনতম ভ্যালু ঠিক আছে ক্লিয়াৰ হৈছে সবৰে ভেৰি গুড
এতিয়া আমি 8 নম্বৰ কোৱেশ্চন লৈছো সো 8 নম্বৰ কোৱেশ্চনত কি কৈছে 1 1 1 1 1 1 1 1 1 আৰু 1 1 এই মানে চাৰিটা 1 1 1 আছে তো এই চাৰিটা 1 1 কোন কোন সংখ্যাৰে আমি ভাগ কৰিব পাৰিম সো ডেফিনেটলি 3 ৰে ভাগ কৰিব পাৰিম 27 ক যদি আমি 3 ৰে পূৰণ কৰি দিও কিমান আহি আছে 3 7 গুণ 21 হাতত থাকে 2 তাৰ পিছত আমাৰ 3 2 গুণ 6 6 আৰু 2 এ 8 হয় এটো নহব 37 যদি আমি লও 37 ললে আমাৰ কিমান হয় 37 ললে 3 7 গুণ 21 হাতত থাকে আমাৰ 2 3 3 গুণ 9 আৰু 10 11 তেনেহলে 37 3 যা হয় তেনেহলে 37 আৰু 3 যাব এই দুটা সংখ্যাৰে যাব সো গতিকে এইটো 3 আৰু 11 11 এৰ ডেফিনেটলি যাব 1 1 1 আছে তো 11 11 এৰ লগত 11 into 11 কৰিলে আমাৰ আহি যাব এটো आंसर ঠিক আছে সো 11 এৰো যাব আমাৰ তাৰ পিছত 11 11 আছে তো গতিকে 11 এৰো যাব 37 এৰো যাব আৰু এটো সোৱা 3 11 7 37 আৰু 1 1 1 এৰো যাব 1 1 1 divided by 1 1 1 কৰিব পাৰিম आंसर আহিব 1 সো গতিকে ইয়াতে d 3 1 1 অর্থাৎ 11 37 1 1 1 আৰু 100 1000 একেৰাও কিন্তু যাব ঠিক আছে 1000 1 এৰো যাব সো গতিকে আমাৰ অপচন ডি হ'ব কারেক্ট आंसर ঠিক আছে অপচন ডি ইজ দা কারেক্ট आंसर 1 1 1 এৰো যাব ঠিক আছে 1 1 1 এর সৈতে 1001 এর সৈতে যদি আমি 11 পূরণ কৰি দিও তেন্তে আমি কিন্তু এই ভ্যালুটো পাম ঠিক আছে এই ভ্যালুটো যদি পাম ডেফিনেটলি এইটো তা ডাবল হ'ব সো গতিকে এই ভ্যালুটো যাব ওকে এতিয়া আমি 9 নম্বৰ কোৱেশ্চন লৈছো 9 নম্বৰ কোৱেশ্চন একদম ভেরি ভেরি ইম্পর্টেন্ট কোৱেশ্চন আছে চাব the product of 3 consecutive natural numbers অর্থাৎ তিনিটা consecutive মানে ন্যাচারাল নাম্বার বুলি কলে ক্রমিক যুগ্ম সংখ্যা ঠিক আছে the product of 3 consecutive natural number is always divisible by অর্থাৎ মানে সদায় কোন সংখ্যাৰে বিভাজ্য হ'ব সো ইয়াতে 3 আছে 6 আছে 9 আছে 15 আছে সো তিনিটা আমি ক্রমিক সংখ্যা চাইছো 3 4 5 তেনেহলে 3 4 5 3 4 5 এটা তিনিটা ক্রমিক সংখ্যা মানে স্বাভাৱিক ক্রমিক সংখ্যা সো গতিকে 3 4 গুণ 12 12 আৰু 5 কিমান হয় 5 12 গুণ 60 60 হ'ব সো গতিকে 60 কিমানেৰে ভাগ কৰিব পাৰি 6 ৰে ভাগ কৰিব পাৰি সো ডেফিনেটলি আমাৰ 6 হ'ব কারেক্ট आंसर ঠিক আছে 9 নম্বৰ আমি কোৱেশ্চন কৰিলো অপচন বি ইজ দা কারেক্ট आंसर 6 হ'ব কারেক্ট आंसर ওকে এতিয়া আমি 10 নম্বৰ কোৱেশ্চন লৈছো ভেরি ভেরি ইম্পর্টেন্ট কোৱেশ্চন ঠিক আছে So how many numbers less than 1000 অর্থাৎ 1000 তলত কিমানটা এনেকুৱা সংখ্যা আছে 10 আৰু 13 ৰ গুণিতক ঠিক আছে 10 আৰু 13 ৰ গুণিতক 1000 ৰ তলত কিমানটা সংখ্যা আছে সো অপচন বি ইজ দা কারেক্ট आंसर হ'ব আপোনালোকে গুণিতক বুজি পায় যেনেকৈ 10 1 গুণ 10 হয় না নাই 10 2 গুণ 20 হয় নাই তো এনেকে গুণিতক উলাইলা যদি আমি উলাব পাৰো গুণিতক উলালে আমি কি পাম এটো আমাৰ গুণিতক পাম 7টা গুণিতক পাম ঠিক আছে 7টা এনেকুৱা সংখ্যা পাম যেটো সংখ্যা কি হ'ব 1000 ৰ তলত 10 আৰু 13 দুটা সংখ্যাৰে গুণিতক হ'ব ঠিক আছে বুজি পাইছা সো আজিৰ ভিডিওত আমি 10টা কভাৰ কৰিলো আমাৰ নেক্সট ভিডিওটো পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমি আশা কৰিছো আমাৰ ভিডিওটো আপোনালোকক বহুত উপকৃত কৰিছে সো গতিকে আমাৰ ভিডিও শেষলৈকে চাই থকাৰ বাবে অসংখ্য ধন্যবাদ